নমস্কাৰ আসাম জিঅগ্ৰাফিৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই সমুদ্ৰ আজিৰ ভিডিঅ'ত ৱাইল্ড লাইফ চেংচুৱাৰিজ ইন আসাম অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ বিষয়ে আলোচনা কৰা হ'ব এই ভিডিঅ'ত বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ বিষয়ে সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে আমচাং ৱাইল্ড লাইফ চেংচুৱাৰি আমচাং অভয়াৰণ্য It is located in Kamrup district. It has an area of 78.64 square kilometer. It was established as a wildlife sanctuary on 9th June 2004. It is famous for rare and endangered animals and birds, including Chinese pangolin and Assamese macaque. The name Amsang is originated from the name of Arling village named Amsang, now Amsing, located in the heart of the wildlife sanctuary. আমচাং অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি ৭৮.৬৪ বৰ্গ কিলোমিটাৰ ২০০৪ চনৰ ৯ জুন তাৰিখে ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আমচাং অভয়াৰণ্য বিৰল আৰু বিপদাপন্ন বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটিৰ বাবে বিখ্যাত প্ৰধানকৈ বনৰৌ আৰু মলুৱা বান্দৰৰ বাবে বিখ্যাত আমচাং নামটো অভয়াৰণ্যখনৰ মাজভাগত থকা আমচেং বৰ্তমান আমচিং নামৰ কাৰ্বি গাঁওখনৰ পৰা আহিছে বুঢ়াচাপৰি ৱাইল্ড লাইফ চেংচুৱাৰি বুঢ়াচাপৰি অভয়াৰণ্য It is located in Sonitpur district. It has an area of 44.06 square kilometer. It became a sanctuary in 1995. It is located in the southern bank of the river Brahmaputra. It is a part of Laukhua Burasapuri ecosystem. Burasapuri অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি ৪৪.০৬ বৰ্গ কিলোমিটাৰ ১৯৯৫ চনত ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় এই অভয়াৰণ্যখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত ই লাউখোৱা বুঢ়াচাপৰি পৰিৱেশ তন্ত্ৰৰ অংশ বৰনদী ৱাইল্ড লাইফ চেংচুৱাৰি বৰনদী অভয়াৰণ্য Bornodi Wildlife Sanctuary is located in Uralguri and Baksa district. It has an area of 26.22 square kilometer. The sanctuary is named after the river Bornodi, which flows on its western border. This sanctuary was established in 1980 to protect the Hisphid hare and pygmy hawk. Bornodi অভয়াৰণ্যখন Uralguri আৰু Baksa জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 26.22 বৰ্গ কিলোমিটাৰ এই অভয়াৰণ্যখনৰ পশ্চিম সীমাৰে বৈ যোৱা বৰনদী নামৰ নদীৰ নামেৰে ইয়াৰ নাম বৰনদী ৰখা হয় সাগৰিকতা সহা আৰু নলগাহৰিক সুৰক্ষা দিবলৈ 1980 চনত ইয়াক প্ৰতিষ্ঠা কৰা হয় বৰাইল ৱাইল্ড লাইফ চেংচুৱাৰি বৰাইল অভয়াৰণ্য বৰাইল ৱাইল্ড লাইফ চেংচুৱাৰি is located in Kasar and Dima Hasao district of Assam. It has an area of 326.24 square kilometer. বৰাইল অভয়াৰণ্যখন কাছাৰ আৰু ডিমা হাছাও জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি 326.24 বৰ্গ কিলোমিটাৰ ভেৰজান বৰজান পদুমণি ৱাইল্ড লাইফ চেংচুৱাৰি ভেৰজান বৰজান পদুমণি অভয়াৰণ্য ভেৰজান বৰজান পদুমণি ৱাইল্ড লাইফ চেংচুৱাৰি is in Tinsukia district. It has an area of 7.22 square kilometer. The sanctuary with three separate blocks is located in Tinsukia district and is an ideal habitat for the primate species including stump-tailed macaque, hollow gibbon, Cape langur and Assamese macaque. Bherzan Borzan পদুমণি অভয়াৰণ্যখন তিনিচুকীয়া জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি 7.22 বৰ্গ কিলোমিটাৰ চুটিনেজিয়া বান্দৰ হলৌ বান্দৰ টুপিমুৰীয়া বান্দৰ মলুৱা বান্দৰ আদিৰ আদৰ্শ বাসস্থান এই অভয়াৰণ্যখন চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱাৰি চক্ৰশিলা অভয়াৰণ্য চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱাৰি is located in Dhubri and Kokrajhar district. It is famous for the golden langur and is the second protected habitat for golden langur in India. In 1994, it was recognized as sanctuary. It has an area of 45.50 square kilometer. There are two lakes, Thirville and Diplaiville, in either side of the sanctuary. Diplaiville is located in Kokrajhar district, whereas Thirville is located in Dhubri district. চক্ৰশিলা অভয়াৰণ্যখন ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত এই অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে বিখ্যাত
এইখন হৈছে ভাৰতৰ দ্বিতীয়খন সোণালী বান্দৰৰ বাবে সংৰক্ষিত বাসস্থান 1996 চনত ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় ইয়াৰ মুঠ মাটিকালি 45.5 বৰ্গ কিলোমিটাৰ অভয়াৰণ্যখনৰ দুয়োকাষে দুখন বিল থিৰবিল আৰু ডিপ্লাই বিল আছে ডিপ্লাই বিল কোকৰাঝাৰ জিলাত অৱস্থিত আৰু থিৰবিল ধুবুৰী জিলাত অৱস্থিত দীপৰ বিল বাৰ্ড চেংচুৱাৰী দীপৰ বিল পক্ষী অভয়াৰণ্য দীপৰ বিল is located in Kamrup Metro District of Assam. It has an area of 4.14 square kilometer. It is declared a bird sanctuary in 1989. It is the only Ramsar site in Assam. It was listed as Ramsar site in November 2002. Dipor Bill পক্ষী অভয়াৰণ্যখন কামৰূপ মহানগৰ জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি 4.14 বৰ্গ কিলোমিটাৰ 1989 চনত ইয়াক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় এইখন হৈছে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ ইয়াক 2002 চনৰ নৱেম্বৰ মাহত ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ইষ্ট কাৰ্বি আংলং ৱাইল্ডলাইফ চেংচুৱাৰী পূব কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য It is located in Karbi Anglong district of Assam. It has an area of 221.81 square kilometer. It was established as a sanctuary on 27 July 2000. পূব কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি 221.81 বৰ্গ কিলোমিটাৰ 2000 চনৰ 27 জুলাই তাৰিখে এই বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰা হয় গৰমপানী ৱাইল্ডলাইফ চেংচুৱাৰী গৰমপানী অভয়াৰণ্য It is located in Karbi Anglong district of Assam. It has an area of 6.05 square kilometer. It is known for its natural hot water spring from which it gets its name. এই অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি 6.05 বৰ্গ কিলোমিটাৰ ই গৰমপানী উহৰ বাবে বিখ্যাত আৰু তাৰ পৰাই এই অভয়াৰণ্যখনৰ নাম গৰমপানী হয় হলংপাৰ গিভন ৱাইল্ডলাইফ চেংচুৱাৰী হলংপাৰ গিভন অভয়াৰণ্য It is located in Jorhat district of Assam. It has an area of 20.98 square kilometer. It was established as a sanctuary in 1997. It is known for being home to India's only apes, the hollow gibbon, and Bengal slow lories, northeastern India's only nocturnal primate. It has the densest gibbon population in Assam. The Holongpa Gibbon Sanctuary was renamed on 25th May 2004, formerly known as Gibbon Wildlife Sanctuary. The state tree of Assam, Holong tree, is found here in large scale. It is also the state tree of Arunachal Pradesh. Holongpa Gibbon অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত 1997 চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় হলংপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায় 2004 চনৰ 25 মেত হলংপাৰ গিবন অভয়াৰণ্যৰ পুনৰ নামাকৰণ কৰা হয় পূৰ্বতে ইয়াক গিবন বন্যপ্ৰাণী অভয়াৰণ্য বুলি জনা গৈছিল এই অভয়াৰণ্যখনত বেছিকৈ হুলুং গছ পোৱা যায় আৰু ইয়াৰ পৰা এই অভয়াৰণ্যখনৰ নামাকৰণ কৰা হয় এই হুলুং গছ হৈছে অসমৰ ৰাজ্যিক গছ ই অসমৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছ লাউখোৱা ৱাইল্ডলাইফ চেংচুৱাৰী লাউখোৱা অভয়াৰণ্য লাউখোৱা ৱাইল্ডলাইফ চেংচুৱাৰী is located in Nagaon district. It has an area of 70.13 square kilometer. It is a part of the Laukhoa Burasapuri ecosystem. The sanctuary provides an ideal habitat for the Indian rhino and Asiatic water buffalo. Laukhoa অভয়াৰণ্যখন নগাঁও জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি 70.13 বৰ্গ কিলোমিটাৰ ই লাউখোৱা বুঢ়াচাপৰি ইকোচিষ্টেমৰ অংশ এশিঙীয়া গড় আৰু এছিয়াটিক জলমহৰ বাবে এই অভয়াৰণ্যখন এক আদৰ্শ বাসস্থান ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত নাম্বৰ ৱাইল্ডলাইফ চেংচুৱাৰী নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য নাম্বৰ ৱাইল্ডলাইফ চেংচুৱাৰী is located in Karbi Anglong district. It has an area of 37 square kilometer. The area was declared as a sanctuary on 27 July 2000. নাম্বৰ অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত ইয়াৰ মুঠ মাটিকালি 37 বৰ্গ কিলোমিটাৰ 2000 চনৰ 27 জুলাইত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় নাম্বৰ দৈগুং ৱাইল্ডলাইফ চেংচুৱাৰী নাম্বৰ দৈগুং বন্যপ্ৰাণী অভয়াৰণ্য This sanctuary is located in Golaghat district.
It has an area of 97.15 square kilometer. It is famous for hot water springs. The area was declared as a wildlife sanctuary in 2003. It is an important component of Kaziranga Karbi Anglong Elephant Reserve. এই অভয়াৰণ্যখন গোলাঘাট জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 97.15 বৰ্গ কিলোমিটাৰ। এই গৰম পানীৰ উহৰ বাবে বিখ্যাত। 2003 চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। এই কাজিৰঙা কাৰ্বি আংলং হাতী সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। মাৰাত লাংৰি ৱাইল্ডলাইফ চেংচুৱাৰী, মাৰাত লাংৰি বন্যপ্ৰাণী অভয়াৰণ্য। It is located in Karbi Anglong district. It has an area of 451 square kilometer. It is the largest wildlife sanctuary in Assam. It is an important component of Thansri Langding Elephant Reserve. It is declared as a wildlife sanctuary on 17th April 2003. এই অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 451 বৰ্গ কিলোমিটাৰ। এইখন হৈছে বৰ্তমানলৈ অসমত আটাইতকৈ ডাঙৰ বন্যপ্ৰাণী অভয়াৰণ্য। ই ধনশ্ৰী লাংডিং হাতী সংৰক্ষিত বনাঞ্চলৰ এটা অংশ। 17 এপ্ৰিল 2003 তাৰিখে ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। পানীদিহিং ৱাইল্ডলাইফ চেংচুৱাৰী, পানীদিহিং অভয়াৰণ্য। পানীদিহিং ৱাইল্ডলাইফ চেংচুৱাৰী is located in Shivsagar district. It has an area of 33.93 square kilometer. It has a rich wetland ecosystem. This protected area was established as a bird sanctuary in 1996. পানীদিহিং অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 33.93 বৰ্গ কিলোমিটাৰ। এক চহকী জলাশয় পৰিস্থিতিতন্ত্ৰৰ বাবে ই বিখ্যাত। 1996 চনত ইয়াক পক্ষী অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। পবিতৰা ৱাইল্ডলাইফ চেংচুৱাৰী, পবিতৰা অভয়াৰণ্য। Pavitra Wildlife Sanctuary is located in Morigao district of Assam. It has an area of 38.8 square kilometer. On 16 July 1987, it was declared as a wildlife sanctuary. This sanctuary harbors the world's highest density of one-horn rhino and it hosts Assam's second highest rhino population after Kaziranga National Park. Pavitra অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 38.80 বৰ্গ কিলোমিটাৰ। 16 জুলাই 1987 চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ইয়াত বিশ্বৰ সৰ্বোচ্চ ঘনত্বৰ এশিঙীয়া গড় আছে আৰু অসমৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ গড় পোৱা স্থান প্ৰথম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সোণাইৰূপাই ৱাইল্ডলাইফ চেংচুৱাৰী, সোণাইৰূপাই অভয়াৰণ্য। সোণাইৰূপাই ৱাইল্ডলাইফ চেংচুৱাৰী is located in Sonitpur district of Assam. It has an area of 220 square kilometer. It was declared as a sanctuary in 1998. সোণাইৰূপাই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি 220 বৰ্গ কিলোমিটাৰ। 1998 চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ধন্যবাদ।